বহুত কষ্ট হয় এই কামটো কৰিবলৈ, কিন্তু যিকোনো মানুহে এইটো কাম কৰিব নোৱাৰে। চাওক কেনেকুৱা ডাঙৰ ডাঙৰ হেৰি এইবিলাক কৰিব লাগে। হে গাইজ, ৱেলকাম টু দ্য মাই এনাডাৰ নিউ ব্লগ, মাই ৱৰ্ক প্লেচ। মই কি কাম কৰোঁ আৰু ক'ত কৰোঁ, কেনেকুৱা কাম, সেইটো কাম মই আজি আপোনালোকক দেখুৱাই আছোঁ। তো এই ভিডিঅ'টো আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু কোনে ক'ৰ পৰা চাই আছে অৱশ্যে কমেণ্টত জনাব। কিনো কৰিম, দুখীয়া হৈ জন্মগ্ৰহণ কৰিছোঁ, কামটো কৰিবই লাগিব। যিসকলে নেকি ভাবে যে কেৰেলাত গৈ ইমান পইচা কমাই 30,000 40,000 টকা মানুহে মাহত দৰমহা পায়, সিহঁতে নাজানো কিমান সহজ কাম কৰে। সেইসকলৰ বাবে বিশেষকৈ এই ভিডিঅ'টো চাওক। আমি যে 20,000 পৰা 30,000 টকা মাহে মাহে কামাই থাকোঁ, মানে যিটো পইচা আমি কামাই আছোঁ, সেইটো কেনেকুৱা কষ্ট কৰি উপাৰ্জন কৰিব লাগে সেইটো আপোনালোকে চাওক। এইটো যে কামটো চাইছে যে যিবিলাক মানুহে নেকি ডাঙৰ কাঠত কাম কৰে, যিবিলাক কাঠেৰে মানে ঘৰ বনায় কেৰেলাত, সেইবিলাক কাঠতকৈ এইটো কাঠত কামত কষ্ট বেছি হয়। এইটো যে চাইছে, এতিয়া মই কেনেকৈ চাইছে আপোনালোকে, যে ওপৰত হাতেৰে উঠাইছোঁ, উঠাই আকৌ মাটিত এইটো দলিয়াই দিছোঁ, তাৰপাছত এইটো আকৌ হাতৰেৰে মাৰি মাৰি পিটি আৰু এইটো ওলাব লাগে। চাওক, এইটো যে ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাওক ভিডিঅ'টোত যে আমি যে যিটো কাম কৰোঁ, কামটো কেনেকুৱা কষ্টৰ কাম। দেখাতো গৈছে যে এইটো কাম একদম সহজ কাম, কিন্তু এইটো কাম যে একদম গোটেই গাৰ পৰা মানে পানী ওলাই গৈছে, এনেকুৱা কাম, কষ্টৰ কাম। এতিয়া যে এনেকৈ দলিয়াই হেৰি কৰি আছোঁ, গোটেই শৰীৰৰ পৰা একদম পানী ওলাই গৈছে, ঘাম ওলাই গৈছে, এনেকুৱা কষ্টৰ কাম। আৰু এইটো গাড়ীটো যে চাইছোঁ সন্মুখত, এইবিলাক গাড়ীৰে মাল আনিব লাগে, তাৰপাছতে আকৌ লৈ যাব, আকৌ লৈ আহিব। এতিয়া আপোনালোকে চাই থাকক। আৰু এইটো ভিডিঅ' যে আধা ঘণ্টাৰ ওপৰৰ ভিডিঅ', প্ৰায় 50 মিনিটৰ ভিডিঅ', কিন্তু তাৰ পৰা মই একদম সৰু কৰিছোঁ, মাজত স্কিপ কৰি দিছোঁ, কাটি দিছোঁ, হেৰি কৰি স্পীড বনাই দিছোঁ, স্পীড বনাই ভিডিঅ'টো একদম সৰু বনাইছোঁ। পুৰা কামেৰে ক্লিয়াৰ ভিডিঅ' বনাই বুঝছ, প্ৰডাকশ্যন মানে হেৰ মাছে তো ইয়াও কি আছে তার যে ইয়া বাপের আমি তো বলি আমি ভাবি আগে তা প্রডাকশন দি মেরাসি না রেখে দা যে কাইরু তো আতরাইনা দিছেন তো সাইড দিয়া মই আপোনালোকক অলপ আগত কৈছিলোঁ যে ইয়াত যে গাড়ীবিলাক চাইছে, এই গাড়ীবিলাকেৰে ঢাই লৈ যায়। এইটো চাওক আপোনালোকে, দুজন ল'ৰাই এতিয়া ঢাই লৈ গৈছে, লৈ গৈ তাত গৈ আৰটি মাৰিব। কিয়নো কালি প্ৰডাকশ্যন হয় নে নহয় সেইটো গেৰাণ্টি নাই, কিন্তু আজি প্ৰডাকশ্যন নাই। আজি এইবিলাক মাল খুলি তাৰপাছতে পেকিং হ'ব, আজি প্ৰডাকশ্যন নহ'ব, সেইটো কাৰণে এইবিলাক মাল তাতে একদম আৰটি মাৰি ৰাখি আছে। আৰু এটা কথা, হয়তো আপোনালোকে এই আৱাজ যে শুনিছে, আৱাজটো শুনি আপোনালোকৰ মনত হয়তো প্ৰশ্ন হৈছে যে এইটো কিহৰ আৱাজ আহি আছে বাৰ বাৰ। এইটো মানে যিবিলাক মানুহে হাতৰেৰে পিটি আছে, সিহঁতে মানে বেলেগ কাম কৰি আছে, ডাই ওলাই আছে, সিহঁতে সৰু ডাইৰ পৰা সৰু কাঠটা ওলাই আছে। আৰু আমি কালি মাল উঠাইছিলোঁ দুজনে, সেইটো কাৰণে আজি মাল উঠোৱা মানুহৰ এইটো কাম, সিহঁতে ডাঙৰ কাঠটা খুলিব, আৰু যিবিলাকে মানে মাল নুঠাই সিহঁতে সৰু কাঠটা খুলিব। এতিয়া আমি সৰু কাঠটা নুখোলোঁ, আজি আমি ডাঙৰ কাঠটা খুলি তাৰপাছতে ইয়াৰ পৰা ডাইবিলাক তাত লৈ যাম, তাত লৈ কেইটামান ডাই ছাৰ্ভিচ কৰিম। ছাৰ্ভিচ মানে একদম ধুই চুই তাৰপাছতে নিব লাগিব 5-6 গাড়ী। আজি এইখিনিয়ে, কিন্তু নেক্সট ভিডিঅ'ত মই আপোনালোকক আৰু দেখুৱাম। আজি কিন্তু খালি ডাই ছাৰ্ভিচৰ অলপ ভিডিঅ' দেখুৱাব পাৰিম। আৰু এতিয়া ডাই খোলাৰ ভিডিঅ'টো আপোনালোকে চাই আছে, এইটো হৈছে 100 আৰু এইটোক কিউব বুলি কয়। এইটো 100 কাঠটা যে এইটোক কিউব বুলি কয়। আৰু এইটো যিটো বস্তাত পেকিং কৰা হয়, সেইটো বস্তাটোৰ নাম লিখা আছে কিউব 100 বুলি। প্ৰথমে আপোনালোকে চাইছিলে যে দুজন ল'ৰাই ডাই লৈ গৈছিল গাড়ীৰে, এতিয়া আপোনালোকে চাব যে আৰু মানুহ আহি আছে, সিহঁতেও লৈ যাব। আপোনালোক অলপ সময় এইটো চাওক, এতিয়া লৈ আহিছে, আৰু দুজন মানুহে লৈ আহিছে, ইহঁতেও ডাই আনিছে, আনি তাত আৰটি মাৰি দিব, কেইটামান ডাই ইয়াত পেলাব। যিবিলাক মানে ছাৰ্ভিচ কৰি লৈ যাম সেইবিলাক অলপ পেলাব, আৰু বাকীবিলাক আৰটি মাৰি ৰাখিব তাত। এই চাওক, দুজনে আকৌ আহি গৈছে, সেই দুজনে এতিয়া গাড়ী খালী কৰি আছে। আমি দুজনে যে এতিয়া 100 যিটো কিউব আছে, এইটো খুলি একদম য'ত ৰাখিব লাগে তাতেই খুলি আছোঁ। ইয়াত খুলি একদম ইয়াতে ৰাখি দিম, কিন্তু যিবিলাক মানুহে নেকি ভিতৰত ডাই খুলি আছে, সেইটো প্লাষ্টিকৰ হাতৰেৰে খুলি আছে, সিহঁতে এতিয়া চাব যে খাচাৰে মাল লৈ আহি আছে। এইটো দুজন ল'ৰা যে দেখা গৈছে, ইহঁতে অলপ আগতে লৈ গৈছিল, আৰু কেইটামান মানুহ আহিব, যিবিলাক আছে গোটেইবিলাকে এনে দুই হাতে ধৰি তাৰপাছতে কাটা লৈ যাব লাগে। এইটো খাচা যে, এইটো খাচাৰ কমচে কম 40-50 কেজি ওজন হৈ যায়। এইটো দুই হাতেৰে ধৰি লৈ যাব লাগে। যদি বৰিত পৰে তেতিয়াহ'লে ধৰি লওক একদম বৰি বা আঙুলি একদম খতম, এনেকুৱা অৱস্থা।
এতিয়া যে ল'ৰাটো আহিছে, আহি গাড়ীটো লৈ গৈ আছে, মোক সুধিছিল এই গাড়ীখন ভালনে, মানে ইয়াত 4টা গাড়ী আছে, 4টা গাড়ীৰ পৰা এখন গাড়ীৰ মানে পামচাৰ হৈ আছে, সেইটো কাৰণে সি সুধি আছে যে এই গাড়ীখন ভালনে। মই কৈছোঁ হয় এইটো ভাল, এনেকৈ কৈছোঁ যে হে এটা ভালা, তাৰমানে এইটো ভাল, এই গাড়ীখন ভাল আছে, তুমি লৈ যাব পাৰা আৰু। এইটো চাওক, দুজন ল'ৰাই লৈ গৈছে, এতিয়া আকৌ খাচা লৈ গৈছে, যিবিলাক মাল আছে গোটেইবিলাক খাচাৰে লৈ আনিব লাগে। প্ৰথমে বস্তাত ভাঙি তাৰ পৰা এইটো কাটাটো এইটোত উঠাই তাৰপাছতে লৈ যাব লাগে। এতিয়া চাওক আৰু দুজনে এইটো খাচা লৈ গৈছে, এইটো আপোনালোকে দেখাই পাইছে যে দুজনে লৈ গৈছে, দুজনে লৈ আহি আছে। এতিয়া মানে কাম এইটোৱে চলিব, কোনোবাই খাচা লৈ যাব, কোনোবাই খাচা লৈ আহিব, কোনোবাই গাড়ী নিবলৈ যাব, তাৰপাছতে গাড়ী লৈ আকৌ যাব। গাড়ী কাম হে মানে 100 যিমান ডাই আছিলে গোটেই ডাইবিলাকৰ পৰা কাটা ওলাইছোঁ। এতিয়া ডাইবিলাক গাড়ীত লোড কৰিব লাগিব। এতিয়া মই গাড়ীত লোড কৰিবলৈ লৈ গৈ আছোঁ। ৰাণা জল্দি কামটো কৰা। তুমি যিবিলাক খুলিছা ডাই মানে কাটা ওলাইছা, গোটেই কাটাবোৰ তাত দলিয়াই দিয়া, নহ'লে হাতেৰে গৈ ৰাখি দিয়া। জল্দি কাম কৰিব লাগিব। ব'লা জল্দি যাওঁ। জল্দি গৈ একদম ডাইবিলাক তাত পেলাই অলপ জিৰণি ল'ব লাগিব। তাৰপাছতে 25 ডাই আহিব, সেইবিলাক ছাৰ্ভিচিং কৰিব লাগিব। জল্দি কৰা। এতিয়া মই আপোনালোকক ভিডিঅ'টো একদম স্কিপ কৰি দেখুৱাই আছোঁ। বৰ্তমান স্কিপত ভিডিঅ'টো যেনেকৈ একদম আগুৱাই গৈ আছে দেখি মানে এনেকুৱা লাগিছে যে এনেকৈ স্পীডত কোনে কাম কৰি আছে, আমি এনেকৈ স্পীডত কাম কৰিব পাৰিম নেকি। যেনেকৈ স্পীডত মানে ভিডিঅ'টো গৈ আছে চাই একদম লাগিছে যে কামটো নাজানো কিমান সহজ, একদম এনেকুৱা লাগিছে। কিন্তু ভাই এই যে কামটো আছে একদম কষ্টৰ কাম। বহুত মানুহ আহে আমাতকৈ শকত স্বাস্থ্যৱান, কিন্তু কামটো দেখি একদম 2-1 দিন কৰি গুচি যায়, মানে ভয়তে গুচি যায়। কামটো ইমান কষ্টৰ কাম, কিন্তু কি কৰিম, দুখীয়া হৈ জন্মগ্ৰহণ কৰিছোঁ, কামটো কৰিবই লাগিব। কাম নকৰিলে পইচা আহিব ক'ৰ পৰা, আৰু পইচা নাথাকিলে জীৱনটো কটাই দিম কেনেকৈ। পইচা অবিহনে একো নহ'ব, টকা লাগিব, টকা নহ'লে একোৱে নহ'ব। হিন্দীত ডাইলগ আছে, না বাপ বাৰা না বেটা, সবচে বড়া ৰুপৈয়া, সবচে বড়া হে পেচা। আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ। দেখা হ'ব নেক্সট ব্লগত। তো বাই। আৰু এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে অৱশ্যে কমেণ্টত জনাব।